প্ৰিয় দৰ্শক, এই কলিযুগত আপুনিও দেখিছেই চাগে যে যেতিয়া ল'ৰা ছোৱালীয়ে কোনো বেয়া কৰ্ম কৰে তেতিয়া তাৰ ফল তেওঁৰ লগতে তেওঁৰ পিতৃ মাতৃয়েও ভোগ কৰিব লগা হয়। তেওঁৰ পিতৃ মাতৃৰো বদনাম হয়। মানুহে তেওঁৰ পিতৃ মাতৃকেই বেয়া বুলি কয়। কিন্তু আপুনি বাৰু জানেনে, প্ৰকৃততে ল'ৰা ছোৱালীৰ কৰ্মৰ ফল কোনো পিতৃ মাতৃয়ে কেতিয়াও ভোগ কৰিব লগা নহয়। তাৰ পৰিৱৰ্তে পিতৃ মাতৃৰ কৰ্মৰ ফলহে ল'ৰা ছোৱালীয়ে ভোগ কৰিব লগা হয়। যদি মোৰ এই কথাটো আপোনাৰ বিশ্বাস হোৱা নাই, তেনেহ'লে যমৰাজ আৰু তেওঁৰ জীয়েকৰ সৈতে জড়িত এই কাহিনীটো শেষলৈ চাব। তেতিয়া আপুনি ভালদৰে বুজি পাব যে পিতৃ মাতৃৰ কৰ্মৰ ফল ল'ৰা ছোৱালীয়ে কেনেদৰে ভোগ কৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰা দৰ্শকজনলৈ ভক্তি কথা আৰু জ্ঞানৰ ফালৰ পৰা ধন্যবাদ থাকিল। প্ৰিয় দৰ্শক, পদ্মপুৰাণত উল্লেখিত এটা কথা অনুসৰি মৃত্যুৰ দেৱতা যমৰাজৰ এজনী জীয়েক আছিল, যাৰ নাম সুনীতা আছিল। তাই মাক দেউতাকৰ অত্যাধিক মৰম চেনেহৰ ফলত নষ্ট হৈ পৰিছিল। তাই সদায়েই দেখিবলৈ পাইছিল যে দেউতাক যমৰাজে পাপীসকলক শাস্তি দিয়ে, কিন্তু তাই পাপ আৰু পুণ্যৰ পাৰ্থক্য বুজি পোৱা নাছিল। ফলত তাই ধেমালিতে যদি কেতিয়াবা কাৰোবাৰ ভাল কৰ্মত বাধা প্ৰদান কৰে, কেতিয়াবা আকৌ কাৰোবাক মাৰিবলৈ লয়। এনেধৰণৰ কাম কৰি তাই বৰ আনন্দিতও হৈছিল। এনেদৰেই সময় পাৰ হৈ যাবলৈ ল'লে। এদিনাখন সুনীতাই এজন গন্ধৰ্ব কুমাৰক, যি যোগ মুদ্ৰাত বহি আৰাধনা কৰি আছিল, তেওঁক বিনা কাৰণত চাবুকেৰে মাৰিবলৈ ল'লে। গন্ধৰ্ব কুমাৰজনে বিষত কুটিল হৈ পৰা দেখি সুনীতাই আনন্দত হাঁহিবলৈ ল'লে, কাৰণ তাই এনে কৰ্মক খেল ধেমালি বুলি ভাবিছিল। ইমানেই নহয়, তাইৰ এই সকলোবোৰ কামৰ কথা দেউতাক যমৰাজকো গৈ কয়। কিন্তু দেউতাকেও সুনীতাৰ এই কৰ্মবোৰক শিশু অনুকূল খেল বুলি ভাবি জীয়েকক একো নকয়। তেওঁ জীয়েকক এইবোৰ কৰ্ম কৰিবলৈ বাধাও নিদিয়ে আৰু এইবোৰ যে বেয়া কৰ্ম সেই কথাও বুজাই নিদিয়ে। কেইদিনমান পাছত সুনীতাই পুনৰ গৈ সেই গন্ধৰ্ব কুমাৰজনক চাবুকেৰে মাৰিবলৈ ল'লে। যেতিয়া গন্ধৰ্ব কুমাৰজনৰ বাবে এই বিষ অসহনীয় হৈ পৰিল, তেতিয়া তেওঁ খঙতে সুনীতাক অভিশাপ দিলে। তেওঁ ক'লে যে তুমি ধৰ্মৰাজৰ কন্যা, কিন্তু তোমাৰ বিবাহ এজন ঋষিপুত্ৰৰ সৈতে হ'ব। তোমাৰ এটা যোগ্য সন্তানো হ'ব, কিন্তু তোমাৰ এই কুকৰ্মবোৰৰ অংশই তেওঁৰ মাজতো প্ৰাধান্য পাব। তাৰ পাছত সুনীতাই এই কথাটো দেউতাক যমৰাজক গৈ ক'লে। তেতিয়া ধৰ্মৰাজে অনুভৱ কৰিলে যে তেওঁ এটা ডাঙৰ ভুল কৰিলে। তেওঁ জীয়েকৰ অভ্যাস আৰু স্বভাৱৰ প্ৰতিও গুৰুত্ব নিদিলে আৰু ভাল বেয়াৰ জ্ঞানো নিদিলে, আৰু সেইবাবেই জীয়েক সুনীতাই আজি অভিশাপ পাব লগা হ'ল। কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গ'ল। তথাপিও যমৰাজে জীয়েকক ক'লে যে নিৰ্দোষী কুমাৰজনক মাৰি তুমি ভাল কাম নকৰিলা, বেয়া কৰ্মৰ বাবেই তুমি এই অভিশাপ পাইছা। এতিয়াও সাৱধান হোৱা আৰু ভাল কৰ্মত মনোনিৱেশ কৰা। প্ৰিয় দৰ্শক, এনেদৰে বহুদিন পাৰ হৈ গ'ল। সুনীতা ডাঙৰ হোৱাৰ লগে লগে যমৰাজে জীয়েকৰ বিয়াৰ কথা ভাবিবলৈ ল'লে। কিন্তু সুনীতাৰ অভিশাপৰ কথা জানি কোনেও তাইক বিয়া কৰাবলৈ মান্তি নহ'ল। অৱশেষত কোনো উপায় নোহোৱাত অপ্সৰা ৰম্ভাই সুনীতাক মোহিনী বিদ্যাৰ জ্ঞান দিলে। আপোনালোক সকলোৱে হয়তো জানেই যে অপ্সৰাসকল এই কামত পাকৈত আছিল, কিন্তু এতিয়া সুনীতায়ো যিকোনো মানুহকে মোহিত কৰিব পৰা হ'ল। ইয়াৰ পাছত ৰম্ভাই সুনীতাক নিজৰ লগত লৈ দৰা বিচাৰি ওলাল। এখন নদীৰ পাৰত তেওঁলোকে অত্ৰি কুমাৰ অংগক দেখিলে। সুনীতাই অংগক দেখাৰ লগে লগে তেওঁৰ প্ৰতি মোহিত হৈ পৰিল। ৰম্ভাৰ মায়া আৰু নিজৰ মোহিনী বিদ্যাৰ ফলত সুনীতাই অত্ৰি কুমাৰকো মোহিত কৰিলে। তাকে দেখি ৰম্ভায়ো দুয়োকে গন্ধৰ্ব বিবাহ কৰাই দিলে। তাৰ পাছত দুয়োজনে আনন্দৰে থাকিবলৈ ল'লে। কিছুদিনৰ পাছত তেওঁলোকৰ এজন পুত্ৰও হ'ল, যাৰ নাম বেন ৰাখিলে। অত্ৰি বংশ আৰু পিতৃ অংগৰ দৰেই বেনু অতি ধাৰ্মিক, সদাচাৰী আৰু ৰাজকীয় গুণেৰে সম্পন্ন আছিল। বেনৰ আচাৰ বিচাৰ আৰু ব্যৱহাৰ দেখিও সকলোৱে তেওঁক প্ৰশংসা কৰিছিল। ভাল বংশত জন্ম হোৱাৰ সকলোবোৰ গুণ বেনৰ মাজত দেখিবলৈ পোৱা গৈছিল। কিন্তু মাতৃ সুনীতাৰ অভিশাপৰ বাবে লাহে লাহে বেনৰ মাজত দুৰ্গুণ আহিবলৈ ল'লে। কিছুমান নাস্তিকৰ সংগত পৰি বেনু নাস্তিক হ'বলৈ ল'লে।
তেওঁ বেদ পুৰাণ শাস্ত্ৰ ভগৱান আদি সকলোবোৰ মিছা বুলি ভাবিবলৈ ল'লে। ইমানেই নহয়, তেওঁ যজ্ঞ পূজা আদি কৰ্মক ভণ্ডামী বুলি গণ্য কৰিবলৈ ল'লে। তেওঁ লাহে লাহে মাতা পিতাৰ কথাও নুশুনা হ'ল। ৰাজকাজত তেওঁৰ হস্তক্ষেপ ইমানেই বাঢ়ি গ'ল যে পিতৃ অংগও অসহায় হৈ পৰিল। ৰজা অংগ আছিল যদিও আদেশ বেনৰহে চলিছিল। লাহে লাহে সুনীতাইও এই কথা বুজি পালে যে তেওঁৰ সংস্কাৰৰ পৰিণাম তেওঁৰ পুত্ৰৰ মাজত প্ৰতিফলিত হ'বলৈ লৈছে। বেনৰ উদ্দণ্ডতা আৰু অহংকাৰৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাছিল। ইমানেই নহয়, বেনৰ এই কৰ্মবোৰৰ ফলত প্ৰজাসকলো অসন্তুষ্ট হ'বলৈ ল'লে। ফলত ৰজা অংগ চাৰিওফালে বদনাম হৈ পৰিল। বেনক সকলো ধৰণে বুজাবলৈ চেষ্টা কৰিও বিফল হোৱাত ৰজা অংগই ঘৰ এৰি যোৱাৰ সিদ্ধান্ত কৰিলে আৰু তেওঁ ঘৰ তথা ৰাজ্য ত্যাগ কৰি গুচি গ'ল। ৰজাই ঘৰ ত্যাগ কৰাৰ পাছত ঋষিসকলে অংগপুত্ৰ বেনক ৰজা পাতিলে আৰু বুজালে যে তোমাৰ কুকৰ্মবোৰত দুখী হৈয়ে তোমাৰ পিতৃয়ে ঘৰ ত্যাগ কৰিছে। এতিয়া তুমি তোমাৰ ৰাজকীয় দায়িত্ব বুজি লোৱা আৰু সৎকৰ্ম কৰি প্ৰজাক সন্তুষ্ট কৰা। কিন্তু ৰজা হোৱাৰ পাছত বেন আৰু বেছি অহংকাৰীহে হৈ পৰিছিল। তেওঁ ঋষিসকলক ক'লে যে আপোনালোকে মোক জ্ঞান দিব নালাগে, মই নিজেই এজন ডাঙৰ জ্ঞানী। ভগৱান ধৰ্ম শাস্ত্ৰ আদি সকলোবোৰ মোৰ আদেশ মতে প্ৰতিষ্ঠিত হ'ব। মোৰ আদেশেই হ'ল ধৰ্ম আৰু মোৰ কথাই হ'ল শাস্ত্ৰ। আপোনালোক সকলোৱে মোৰ আদেশ পালন কৰক আৰু মোৰ মাজতেই ঈশ্বৰ ধৰ্ম আৰু শাস্ত্ৰৰ ছাঁ দেখক। প্ৰিয় দৰ্শক, বেনৰ এনে বিচাৰধাৰাৰ ফলত সমগ্ৰ দেশতে বিশৃংখলতা বাঢ়িবলৈ ল'লে। সকলোবোৰ ধৰ্মীয় তথা সৎকৰ্ম বন্ধ হৈ পৰিল। কিন্তু কোৱা হয় যে সকলো কামৰে এটা অন্ত আছে। ঋষিমুনি আৰু প্ৰজাসকলে মিলি বেনক এদিন ধৰি ল'লে আৰু তেওঁক ৰজাৰ পদৰ পৰা আঁতৰাই দিলে। ৰজাৰ পদ হেৰুৱাই তেওঁ অসহায় হৈ পৰিল। তাৰ পাছত ঋষিসকলে প্ৰজাৰ পৰামৰ্শ অনুসৰি তেওঁৰ পুত্ৰ পৃথুক ৰজা পাতিলে আৰু বেন জংঘলৰ ফালে গুচি গ'ল। প্ৰিয় দৰ্শক, নিশ্চিতভাৱে এজন ভাল ব্যক্তিয়ে কুসংগত পৰি নিজৰ মৰ্যাদা পাহৰি যায় আৰু কুকৰ্মী হৈ পৰে আৰু নিজৰ পৰিয়াল ধৰ্ম পাহৰি সকলোৰে দুখৰ কাৰণ হৈ পৰে। তেওঁ নিজেতো ধ্বংস হৈয়েই নিজৰ লগতে গোটেই বংশকো ধ্বংস কৰে। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ মাধ্যমেৰে আপুনিও হয়তো বুজি পালে যে কেনেদৰে পিতৃ মাতৃৰ কৰ্মৰ ফল তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভোগ কৰিব লগা হয়। আজিৰ এই প্ৰস্তুতি যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।